बतझरनि सफारि गार्डनिफ्राय काजिगाव पुलिस थाना मावख'सिम दिनै गिबि मन्थ्रि बिथांखिनि लामा बेखेवदों। क'क्राझार जिल्ला बतझरनि चुपारि गार्डनिफ्राय काजिगाव महकुमा मावख'सिम फैनाय लामाया गोबाव समनिफ्रायनो गाज्रि थासारियाव दंमोन। बे लामाया गोथौ हाखर हालाफोर जानानै फुख्रि बायदियै दै जमा जानानै थानायाव लामा हान्थिग्राफ्रा गोबां जेंनाजों भुगिबोनांदों। नाथाय खाफाल गोनां बाथ्रानि गौरीपुर बियाबनि एमएलए निजानुर रहमाना गिबि मन्थ्रि लामा बिथांखिनि गेजेरजों लामाखौ बेखेवनाय जायो। गासै 10,50,02,000 रांनि लामाखौ बानायफुंनाय जादों। बेखेवनाय हाबाफारियावनो क'क्राझार जिल्ला बिजेपिनि जगदीश बसुमतारी, बतझर मण्डलनि आफादगिरि सर्वेश्वर राभा आरो माखासे बिबानगिरिफ्राबो बाहागो लाबावदों। बे लामाखौ बेखेवनायनि उनाव एमएलए निजानुर रहमान आरो टिकादार बडलेण्ड बुब्लिनि गेजेरजों माखासे बाथ्राखौ बुंथियो। এইটো চুপাৰীঘাটৰ পৰা কাজিগাঁও থানালৈকে মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ জৰিয়তে বহলীকৰণ আঁচনিৰ জৰিয়তে 10 কিলোমিটাৰ 300 এই ৰাস্তাটো হ'ব। আৰু এইটো টোটেলি আমাৰ পৰ্বতজোৰা সাব ডিভিজনৰ লাইফ লাইন আছিলে। আৰু দীৰ্ঘদিনীয়া আমাৰ এই ৰাস্তাটোত ট্ৰাফিক বহুত মানুহ অহা যোৱা কৰে আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰ আছে। আমি বাকী পৰ্চনটো ইতিমধ্যে আমি PMGSY 3 জৰিয়তে ইতিমধ্যে কৰা গৈছে কাজিগাঁও থানাৰ পৰা টিপকেলৈকে। আৰু বাকী ৰিমেইনিং বেলেঞ্চ চুপাৰীঘাটৰ পৰা কাজিগাঁও থানালৈকে এইটো আমি মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ জৰিয়তে এতিয়া আমি শুভ আৰম্ভ কৰিলোঁ। আৰু এই দীৰ্ঘদিনীয়া সমস্যাটো এতিয়া সমাধান হ'ব। হয়, নিশ্চয়কৈ এটা সাব ডিভিজন হয়। আমাৰ এই সাব ডিভিজন মানে কমপ্লিট পৰ্বতজোৰা সাব ডিভিজনৰ মূল লাইফ লাইন ৰাস্তাটো। কিমান মানুহ ইয়াৰ লিমিটেশ্যন নাই, ইয়াত যিমান মানুহ সাব ডিভিজনত যায় আৰু এই কানেক্টিভিটিটো গোসাইগাঁওলৈকে আছে। তো গতিকে আমাৰ এটা বহুত দীৰ্ঘদিনীয়া সমস্যা আৰু এটা লাইফ লাইন আমাৰ পৰ্বতজোৰা সাব ডিভিজন হেডকোৱাৰ্টাৰ হয়। যথেষ্ট মানুহ উপকৃত হ'ব। নহয়, মই যোৱাটা কাৰ্যকালতো আমি এইটো ৰাস্তা আমি ৰিপেয়াৰিং কৰিছিলোঁ। আকৌ আমি সুযোগ পালোঁ এইবাৰ মুখ্যমন্ত্ৰী প্ৰতিজন বিধায়কক এটা কৰি বহলীকৰণৰ 10 কিলোমিটাৰ কৰি ৰাস্তা দিছিলে। এই সুযোগতে আমি এই ৰাস্তাটো আমি ৰিকমেণ্ডেশ্যন দিয়াৰ পিছত এইটো হৈ গৈছে। আমি চৰকাৰকো ধন্যবাদ দিম, আমাক সুযোগ দিছে কাম কৰাৰ কাৰণে। এইখিনি এইটো 10 কিলোমিটাৰ 300। এইটো এমাউণ্টটো এজ পাৰ এষ্টিমেট, এইটো চেলাব আছে। এইটোতো এষ্টিমেট টেকনিকেল মানুহখিনি ক'ব পাৰিব, মই কিলোমিটাৰটোহে ক'ব পাৰিম। মুঠৰ ওপৰত এই ৰাস্তাটো আৰু কোনো অংশ বাকী নাথাকিব। PMGSY 3 লগত এইটো কাজিগাঁও থানাত সন্মুখত গৈ এইটো এটাচ হ'ব। নাই, এইটো নিশ্চয় টেকনিকেল ছাবজেক্ট। এইটো আমাৰ কি কয় আমাৰ ডিপাৰ্টমেণ্টেল আমাৰ SO ইঞ্জিনিয়াৰখিনি চাব। এইখিনি নিশ্চয় এতিয়া ইমান ব্যয়বহুল ৰাস্তা, তাত টেকনিকেলি কিবা আঁচোৱা আছে বুলি মই নাভাবোঁ। তেখেতসকলে কিবা যদি থাকে ৰেক্টিফাই কৰি এইখিনি ৰাইজৰ সুবিধাৰ্থে যিখিনি কৰিবলগীয়া আছে কৰিব। আৰু মোৰো অনুৰোধ থাকিব এইখিনি কৰি দিব। এইখন ৰাস্তা একচুৱেলি আলমগঞ্জ টু দেৱীতলা কাজিগাঁও লৈকে 10 কিলোমিটাৰ 300 যিটো বহল, সেই হিচাপত এই ৰাস্তাটো হ'ব। আৰু এই ৰাস্তাৰ আমাৰ নিবিদাৰ যি তাৰ মানে মূল্য সেইটো হৈছে 10,50,21,000 টকা। এইখিনি দি আমি এই ৰাস্তা মুখ্যমন্ত্ৰী উন্নত পকীপথৰ মানে অধীনত এইখন ৰাস্তা হ'ব। আৰু এইখন ৰাস্তা বিভাগীয় যি নিয়ম নীতি আৰু বিভাগীয় যি এষ্টিমেট তাৰ হিচাপতে হ'ব। আমি এজ বিং এ কণ্ট্ৰাক্টৰ হিচাপত আমি ইমানখিনি আপোনালোকক এচুৰেঞ্চ কৰিব পাৰোঁ যে আমি কোৱালিটি আৰু কোৱান্টিটিত আমি কম্প্ৰমাইজ নকৰোঁ। আৰু ৰাইজৰ হকে যিহেতু অসম চৰকাৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত অসমৰ চকু কোণে সৰ্বাংগীন উন্নয়ন আৰু ৰাস্তা হৈছে এখন উন্নয়নৰ মূল কাণ্ডাৰী। সেই হিচাপত আমি বিভিন্ন অঞ্চলত আমি য'ত আমি কাম পাইছোঁ, আমি কোৱালিটি আৰু কোৱান্টিটিৰ লগত কোনো কম্প্ৰমাইজ নকৰাকৈ আৰু যিখন অঞ্চলত কাম কৰিম সেইখন অঞ্চলৰ সমগ্ৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমগ্ৰ ৰাইজৰ আমি সহায় সহযোগিতা কাম কৰি আজিৰ দিনটোত আমি এই শুভক্ষণত এইখন ৰাস্তা আজি আমি এইখন অঞ্চলৰ মাননীয় বিধায়ক শ্ৰীযুত নিজানুৰ ৰহমান ডাঙৰীয়াৰ সুকলমে আমি আজি মানে শুভ উদ্বোধন কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু অহা দিনত আপোনালোকৰ সকলৰ মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্টিং মিডিয়া আৰু এই অঞ্চলৰ সমগ্ৰ ৰাইজৰ সহায় সহযোগিতা আমি পাম বুলি আশা ৰাখিছোঁ। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा
BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्को डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्को डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्को डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।